পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ফেক নিউজলৈ আৰু মই আজি আমন্ত্ৰণ কৰিছোঁ দুজন বিশিষ্ট নেতা বিশিষ্ট মন্ত্ৰী তথা মোৰ বাও চাইডে আছে বোকাহৰ ডাঙৰীয়া আৰু মোৰ সৌ চাইডে আছে অতিকৈ খাব নোপোৱা কেবিনেট মন্ত্ৰী ডক্টৰ শংকৰ চৌধুৰীদেৱ। তো আমি কিছুমান কথা আলোচনা কৰিব আছোঁ। তো আগবাৰো আমি খাব নোপোৱা কেবিনেট মন্ত্ৰীলৈ। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। কথা হ'ল যে মোৰ কথা নহয়, আমাৰ ৰাইজৰ কথা যে আপুনি মিঠাতেলৰ দাম বঢ়াইছে, পেট্ৰলৰ দাম বঢ়াইছে, কিয় বঢ়াইছে? এতিয়া চাওক, আমি দাম বঢ়াব লগা আছে। আৰু চাওক, এতিয়া আপুনি ক'লে পেট্ৰলৰ দাম বাঢ়িছে। হয়, নিশ্চয়। পেট্ৰলৰ দাম বাঢ়িছে মানে কি, আপোনালোকে আমি চাৰিজন যদি ছাপ'জ মই আৰু আপোনাক ধৰি ল'লোঁ, হয় হয়, হা, আমি যদি যাওঁ ক'ৰবাত ফুৰিবলৈ গ'লোঁ, ধৰি ল'লোঁ হেঁতেন ফুৰিব গ'লোঁ, ফুৰিব যোৱাৰ লগে লগে আমি চাৰিজন ল'ৰা 4খন বাইকত আমি যাওঁ, নিশ্চয় অভিয়াছলি ল'ব। তেনেকৈ যোৱাৰ লগে লগে আমাৰ কি প্ৰদূষণ বেয়া হ'ল। হয়, তাৰপিছত কি আমাৰ তেলবিলাকৰ এনে পুৰিলে। এতিয়া কি কৰোঁ, আমি সেই যদি 4জনৰ জেগাত যদি 4জন ল'ৰা যদি 2খন বাইক লৈ যাওঁ, তেনেকৈ যদি গ'লোহেঁতেন আগৰ পৰা, তেতিয়াহ'লে নিশ্চয় তেলৰ দাম ইমান নাবাঢ়িলে হয়। নিশ্চয়। এতিয়া আপুনি এখন বাইক লৈ যাব, আপুনি ক'ৰবাত যাব তাতে এখন বাইক লৈ যাব, মই ক'ৰবাত যাম তাতে এখন বাইক লৈ যাম, তেনেকৈ হ'লেতো নহ'ব ন। হয়, নিশ্চয়। ধন্যবাদ ডাঙৰীয়া আপোনাৰ কথাবোৰ শুনি। আমি এতিয়া বোকাখাত ডাঙৰীয়ালৈ ওচৰত যাম। আপুনি এই কথাষাৰৰ মন্তব্য কি দিব কওকচোন। মই হয় যে তেখেতসকলে যে ইমান তেলৰ দাম বঢ়াইছে, হয়, তেওঁলোকে একো মানে ছেটিছফাই কৰা নাই এতিয়ালৈকে। কিয় হয়। বঢ়াইছে, কিয় বঢ়াব লাগে, হয়, কোনো তেওঁলোকৰ মন্তব্য নাই। কেৱল তেওঁলোকে চৰকাৰ চলাব লাগে, চলাইছে। চাওক ডাঙৰীয়া, চাওক, আচ্ছা। তেলটোৰ আপুনি যে ক'লে চৰকাৰ চলাব লাগিছে, আপুনি কি আপোনাৰ ল'ৰাক এখন বাইক দিছে? আপুনি গুৱাহাটীত আহিব লগা হ'লে আপুনি এখন গাড়ীত আহিছে, আপোনাৰ লগত 4খন গাড়ী আনিছে। তাৰ লগত কি আপোনাৰ ল'ৰাটো স্কুলত যাব, তাৰ লগত 3খন গাড়ী পঠাইছে। তেনেকৈ হ'লে আমাৰ অসমৰ পৰা আমাৰ পৃথিৱীৰ প্ৰদূষণটো ক'ত ভাল হ'ব? নিশ্চয় হয় ডাঙৰীয়া। আৰু আপুনি এক মিনিট ৰ'ব, আপুনি মনে মনে থাকক, মই কৈ আছোঁ হয়। যে আপুনি যে ক'লে তেলৰ দাম বাঢ়িছে, কিবা কৰিছে। এতিয়া তেল মানে কি, চাওক, তেলৰ দাম বাঢ়িছে মানে কি, আপুনি ক'ৰবাত গ'লে অলপ খোজকাঢ়ি গৈছে, আপোনাৰ স্বাস্থ্যটো ভালে থাকিল, ইভাগে প্ৰদূষণমুক্ত হ'ল, আৰু ইভাগে আপোনাৰ তেলৰ দামটো নেক্সট হেৰিত কমি আহিব। এনেকৈ নহ'লে নহ'ব নহয়। চাওক, এতিয়া আমি পানীৰে যাব লাগিলেও আমাক তেল লাগিব। হয় হয়, পানী জাহাজত তেল লাগিব। ডাঙৰীয়া আপোনাৰ কথাত মই কোনো কিন্তু যুক্তি পোৱা নাই। আপুনি কি বকি আছে মই বুজি পোৱা নাই। দৰ্শকসকল আপোনালোকে কিবা বুজি পাইছে যদি আপোনালোকে কমেণ্ট কৰিব। আৰু এখেতৰ কথাত মই বুজি পাইছোঁ, বা দৰ্শকসকল নিশ্চয় আপোনালোকেও বুজি পাব। এখেতৰ কথাত মই কোনো মন্তব্য দিছে হয়, কিন্তু কোনো অৰ্থ নোহোৱা মন্তব্য দিছে, নাজানো কি হয়, নিশ্চয় শুনিম। আপুনি কওক। এতিয়া চাওক, আপোনালোকে চাওক, আমি এতিয়া বিৰোধী পক্ষত আছোঁ। হয় হয়, যে আমি এতিয়া সাহস পক্ষক আমি বিচাৰি আছোঁ, তেওঁলোকে কি ধৰণৰ আমাৰ ৰাজ্যখনৰ বাবে কেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰে, বা কি মূল্য বৃদ্ধি ৰোধ কৰিব পাৰে নে নোৱাৰে, বা মানে ল'ৰা ছোৱালী সংস্থাপন দিব পাৰে নে নোৱাৰে। তেলৰ দাম বাঢ়ক, এতিয়া চব দাম বাঢ়িছে, চব মূল্য বৃদ্ধি হৈছে। আপুনি কিবা কি খাই আহিছে নেকি? আপোনাৰ যে এনেকুৱাকে ঘাম ওলাইছে কিয়? মই কি খাই আছোঁ? না আপুনি কিবা খুৰাপন কৰি আহিছে নেকি? ইয়াতে চাওক ডাঙৰীয়া, এতিয়া ষ্টুডিঅ'ত তেনেকে নাহিব। চাওক ডাঙৰীয়া, আপুনি কিবা খুৰাপন কৰে, আপোনালোকে- ঘৰত খাব। আপুনি চাওক, চাওক ডাঙৰীয়া, নিশ্চয় আপুনি কি এনেকুৱা ধৰণৰ মন্তব্য কিয় দিয়ে? আপুনি আপুনি এজন আহিছে মানে নিজৰ চৰকাৰৰ এজন মন্ত্ৰী হয়, দায়িত্বশীল আপুনি নেতা হয়। শুনক ডাঙৰীয়া, আপুনি খাই আহিছে কাৰণে কৈছো। আপুনি খুৰাপন আপোনালোকে আপুনি আলোচনা কৰক, ঠাণ্ডা মগজুৰে কৰক। আপুনি খালি এটা কথা কৈ যাই আছে যে মই কিবা খাই আহিছো। খাইছে নিশ্চয়। যে মই কথাটো ক'লে আপুনি কিবা খাই আহা বুলি আপুনি কয়। এনেকে বকি আছে, ক'ৰবাৰ পৰা ক'ৰবাত গৈ আছে, ঘাম ওলাইছে, কি হ'ল? বাৰে বাৰে মোক কৈ আছে যে আপুনি কিবা খাই আহিছে নেকি, আহিছে কাৰণে আপুনি এনেকুৱা যে বকি আছে। আপুনি এনেকুৱা ধৰণৰ মন্তব্য কেলে দিয়ে? নহয়, আপুনি চাওক, আপোনাৰ লক্ষণ চকুতে গম পায়, আপোনাৰ ঘাম ওলাইছে তেন্তে গম পায়। চাওক, আপুনিও নিশ্চয় খাই আছে। আমি এচিত বহা মানুহ নহয়, আমি এচিত বহা নেতা নহয়। আমি ৰ'দে বৰষুণে বতাহে ঘূৰি ফুৰা ৰাইজৰ লগত ভাল ডাইলগ কৈছে। আপোনালোকে শুনক, আপোনালোকে বোকাখাত ডাঙৰীয়া আৰু এবাৰ শুনিবলৈ আমি চেষ্টা কৰিম। ডাঙৰীয়া আপুনি আৰু এবাৰ কওক যে ৰ'দ বৰষুণে ঘূৰা বুলি। আৰু আমি এনেকুৱা নেতা হয়, ৰ'দ বৰষুণে আমি ঘূৰি ফুৰা নেতা, ৰাইজৰ মাজত যোৱা নেতা। যে আমাৰ ঘাম ওলাব, আমাৰ বৰষুণত তিতিব, কি কৰিছে আমাৰ চৰকাৰ চাওক আপোনালোকে।
আপোনালোকে কি কৈ আছে কি আমাৰ কৰা নাই? 18 চনৰ আমি চৰকাৰ কি চাওক কৰা নাই? আমি কি আপোনালোকে কৰা কৰি নাই? আছে? আমি কি কি কৰা কৰি নাই? আছে আপোনালোকে ৰ'ব ৰ'ব ডাঙৰীয়া ৰ'ব আপোনালোকে যুক্তি তৰ্ক কৰিছে মাজত মোক কিয় মাৰিছে আপোনালোকে মোক নামাৰিব সৰি সেইটো অ। কাৰণে উপায় নাই তেখেতে যি যাওক। মন্তব্য আগবঢ়াইছে তেখেত- আপোনাৰ চবৰে ৰাগ উঠিব ন যে আমাৰ চৰকাৰৰ দিনত চাওক আমি কি কৰা নাই হয় হয় বহুত কৰিছে দেই। কি কৰা নাই আমি আপোনালোকে কৰিছে কাৰণে আপোনাৰ আমি কি কৰা নাই আমাৰ চৰকাৰ আমি 18 জনৰ চৰকাৰ চাওক আপোনালোকে আপোনালোকে কিয় চৰকাৰ কৰিব নোৱাৰিলে যদি আপোনালোকে বহুত কাম কৰিছে আমি কিমান কাম কৰিছো যে আমাক ৰাইজে ভোট দিছে ক'ত- হয় ডাঙৰীয়া আপোনাৰ কথাটো শুনি ভাল লাগিছে যে আমি আপুনি কি আমাৰ কাম এনেকুৱা কৰিছে? লগা নাই ৰ'ব, ৰ'ব, ডাঙৰীয়া এক ছেকেণ্ড, এক যে ছেকেণ্ড, আমি এক ছেকেণ্ড। আপুনি তেনেকে নহ'ব। এক ছেকেণ্ড, তেনেকে এক নহ'ব। ছেকেণ্ড, এক ছেকেণ্ড। 18 চনতে বহুত কাম কৰিছে কি কাম কৰিছে মোক কওক মোক নহয় দৰ্শকসকল আপোনালোকক কওক যে 18 চনত কি কাম কৰিছিল আপুনি লিষ্টখন দিয়ক যে এতিয়া চাওক আপোনালোকে এতিয়া মাইক্ৰ' ফাইনেন্সৰ কথা ৰ'ব ৰ'ব, ডাঙৰীয়া ৰ'ব আপুনি মাইক্ৰ' ফাইনেন্সত নাযাব চাব। আপোনাৰ কথাৰ উত্তৰ আপুনি- দিয়ক আপুনি যি কুৱেশ্যন নহয়, কৰিছে আপুনি নিজে উত্তৰ দিব লাগিব কাৰণ আপুনি চাওক। কৈছে যে 18 চনত বহুত কাম কৰিছে কি কাম কৰিছে আপুনি মোক ক'ব লাগিব চাওক এতিয়া আমাৰ এই ডাঙৰীয়া দিনৰ চৰকাৰৰ এতিয়া হয়। মাইক্ৰ' ফাইনেন্সৰ এতিয়া কৈছে যে সকলো মহিলাবিলাকক এতিয়া ঋণ মাফ কৰি দিব হয়। এতিয়া ঋণবিলাক মাফ কৰি দিব পৰা নাই না, না, তেখেতসকলে চাওক, আপুনি প্ৰশ্নটো কৰিছে তে মই উত্তৰটো দিবই লাগিব ন হয় এতিয়া আপুনি প্ৰশ্নটো কৰিছে মাইক্ৰ' ফাইনেন্স হা মাইক্ৰ' ফাইনেন্স আমি দিম আমি দিম বুলি কৈছো দিম লাগে আমি কেতিয়া দিব না, আপোনালোকে না, কাৰণ আজি চাৰিওপিনে আন্দোলন কৰি আছে চাওক ডাঙৰীয়া আপোনালোকতো চৰকাৰ কৰিছিলে ন আপোনালোকেতো এইবিলাক সিদ্ধান্ত কৰিব পৰা নাছিল আমি কৰিছোঁ মানে কি আমি কৰিমে লাগে আমি আমাৰ নিজৰ দৰমহা নলওঁ আমি আগতে কৈছে যে আমাৰ কৈয়ে আছোঁ আমি গোটেই চৰকাৰৰ মানুহ গোটেইবিলাকে কৈ আছে ডাঙৰীয়া, ৰ'ব। আপুনি অলপ বনাই থাকক মোক ক'বলৈ দিয়ক। ডাঙৰীয়া মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে কেতিয়া দিব এইটো সোধক আপোনালোকৰ বৰ্তমানৰ চৰকাৰৰ কথা মই ক'ব যোৱা নাই যে আপোনালোকক কৈছোঁ কি কাম কৰিছে আৰু কি কাম কৰা নাই আপোনালোকে সেই কথাটো মোক কওক আমাৰ চৰকাৰৰ দিনত চাওক আপুনি আমাৰ চৰকাৰৰ দিনত কোনো এখন ৰাইজৰ ফালৰ পৰা আমি কমপ্লেইন পোৱা নাছিল অহা নাছিল সেইটো মই নাজানিম দৰ্শকসকল কাৰণ মই সেইটো সময়ত 18 চনত মই জন্ম হোৱা নাছিলোঁ তেখেতে যি কৈছে মই তাকে মানি ল'ব লাগিব আপোনালোকে কি কৰি আছে এতিয়া আপোনালোকে আমি কি কি কৰি কৰা আছে? নাই আমি কি কি কৰা নাই কি কৰিছে কথা আপোনালোকে? কয় কি কি কৰিছে? কথা কয় কি ক- কি কৈছে আপোনালোকে? ৰ'ব, ৰ'ব, কি কৈছে? ৰ'ব, মোক- আপোনালোকে? মোক আপোনালোকে কি কৈছে কথা ক'ব আপোনালোকে কি কৰিছে ৰ'ব মই হৈছোঁ আপোনালোকতকৈ দুৰ্বল মানুহ গতিকে মোক নামাৰিব আপুনি শুনক আপুনি হেলা কথা নকওঁ যি কৈছে কৈছি যে কিয় নকম আপোনালোকে নহয় কি নহয়, আপুনি কৰিছে কি কথা ক'ব আহিছে হেলা আপুনি কি কি আপুনিও কৈ ক'ব, আছে আপুনিও ক'ব, আপুনিও আপুনি ক'ব। আপোনাৰ শুনক, আপুনি শুনক, আপোনাৰ শুনক, কথা নকয় মোৰ কথা কয় ডাঙৰীয়া শুনক তো মই কিয় নকওঁ? আপোনালোকে ক'ব আপুনিও ক'ব মাথো মোৰ ষ্টুডিঅ'ত নহয় আপুনি বাহিৰত ক'ব যি কয় আপুনি থৈ দিয়ক পাছত খাই আছোঁ এই নহয় তো ৰাইজসকল শুনক আমাৰ ৰ'ব কি মানুহে এখেত আমি তিনিজনে ষ্টুডিঅ'ত বহি আছো কথা পাতি আছো হয়। তেখেতে শিখৰ অকলে খালে নহয় এইটোতো মোৰ ব্যক্তিগত বস্তু ন নাই এনেকুৱা নহয় এনেকে কেনেকে হ'ব আপুনি এনেকে কেনেকে হ'ব? আপুনি যে আহোঁতে মাল খাই মোক- মোক খুৱাইছিল নেকি মোক আপোনাৰ শিখৰ আমি লোকেল LPG বনাই আমি খাই আছো আমি নিজৰ অসমক আমি ধনী কৰি আছো আপোনাক মই তেতিয়াই কৈছিলোঁ দেখোন আপুনি LPG খাই আহা বুলি ৰ'ব, খাম, ডাঙৰীয়া, খাম, ডাঙৰীয়া, দহ ডাঙৰীয়া, মিনিট ডাঙৰীয়া, কথা, এক মিনিট, এক মিনিট, মাইলাক মোক মাইলাক। তেনেকে নহ'ব যে না আমি এতিয়া LPG খাই আছো আপুনি আপুনি শিখৰ খাইছে LPG খুজিছে নেকি আপুনি ৰ'ব, ডাঙৰীয়া, আপুনি মোক ৰ'ব। শিখৰ খুজিছে? আপোনালোকে- আপুনি শিখৰ দিব লাগে কিয় খুজিছে আপুনি মোক শিখৰ? দিব লাগে এইটো মোৰ প্ৰশ্ন দিব লাগে আপুনি আপুনি ডাঙৰীয়া, ডাঙৰীয়া, শিখৰ ৰ'ব, নিদিলে কেনেকে হ'ব আপোনালোকক মই কৈ আছো যে আপোনালোকে কিয় কৈ আছে LPG হুইচ LPG মানে কি মই বুজি পোৱা নাই দৰ্শকসকল আপোনালোকে বুজি পাইছে যে মোক কমেণ্ট কৰিব ডাঙৰীয়া বোকাহৰ ডাঙৰীয়া আপুনি LPG অৰ্থ কওকচোন LPG আমাৰ লোকেল পিয়ৰ দৰ্শকসকল লোকেল পিয়ৰ গেলা LPG অৰ্থ লোকেল পিয়ৰ গেলা দৰ্শকসকল আপোনালোকে শুনিব লোকেল পিয়ৰ গেলা LPG ডাঙৰীয়া আপুনিও খায় নেকি আপুনি কেবিনেট মন্ত্ৰী হয় আমি সেইবিলাক তেখেতে খায় না, না, তেখেতে আমি পাৰ্টি শুনক, কৰে আপুনি খায় তাত খোৱা দেখিছে নেকি মোক? নহ'লে ক'ৰবাত তেখেতে খোৱা আৰু দেখিছে কেনেকে নেকি? ক'ব নাম ক'ৰবাত হয় ডাঙৰীয়া মোক খাই আহা বুলি কেনেকে ক'ব খোৱা দেখিছে নেকি আপুনি? তেখেতে খায় হয় তেখেতে খায় হয় ডাঙৰীয়া তেখেতে খায় আপুনি কাৰণ তেখেতে সাহস কৰিছে যে মোৰ ষ্টুডিঅ'ত আহি শিখৰ যে তেখেতে শিখৰ খাইছে হয়, ডাঙৰীয়া, হয়। অপেনলি খাইছে চাওক আপোনালোকৰ চেনেল এনেকে নচলিব হয় কি ডাঙৰীয়া কথা কয় আপুনি? এনেকে এনেকে ৰাইজসকল আপোনালোকে গম পাইছে যে LPGৰ অৰ্থ কি LPGৰ অৰ্থ হৈছে লোকেল পিয়ৰ গেলা তো ৰাইজসকল আপোনালোকে গম পালে এখেতে হৈছে বোকাখুৰা মৰিয়াই লোকেল পিয়ৰ গেলা খায় তো আমি কি কৰা হ'ব আপুনি কওক এখেতক কি কৰা যায় তেখেতক উচিত শাস্তি দিব লাগে চাওক ডাঙৰীয়া এখেতে অপেন এতে মানে শিখৰ খাইছি হয়। সেইটো কথা আপোনালোকৰ চেনেলে এইটো কি কৰিব এইটো বহুত ডাঙৰ হয় অপমান ৰাইজসকল হৈছে। এখেতে শিখৰ খাইছে বহুত ভুল কাম কৰিছে
সেইটো মই নাজানো তো আপোনালোকে যি কয় ছাৰ, ক'ব মই বাহিৰত খাই আহিছোঁ ব্ৰিক বেকিং মই বাহিৰত খাই খাই আছো। LPG আপুনি এটা মই বাহিৰত খাই আছোঁ এতে ষ্টুডিঅ'ত চিখৰ খাইছে মিলাই আপুনি এটা নেতা লাইভ হয়। একশ্যন আপুনি কিয় এনেকে খাই ভিতৰত সোমাই কি সাহসত ষ্টুডিঅ'ত সোমালে আপুনি খাই আহিবলৈ মইতো মোৰ হয় নে হবি নহয়? মই খাব লাগে মই খাইছোঁ যে মই মেডিচিন হিচাপত মই খাব লাগে মই খাইছোঁ তাত কাৰণ আপোনালোকৰ আপত্তি থাকিব নোৱাৰে মন গৈছে মই খাই আহিছোঁ সেইবুলি আপোনাৰ দৰে মই ষ্টুডিঅ'ত খোৱা নাই নহয়। আপুনি ষ্টুডিঅ'ত খাইছো মইতো খাইছো পান মছলা খাইছো কেনেকে পান মছলা পান হ'ব মছলা কেনেকে পান মছলা হ'ব আপোনালোকে শুনক ডাঙৰীয়া আপোনালোকৰ কাৰণে দেশখন ধ্বংস হৈ আছে নহয়, হয়, আপোনালোকৰ কাৰণে আপোনালোকে- আপোনালোকৰ নিচিনা নেতাৰ কাৰণে শুনক, আপুনি এজন নেতা আহা আপোনাৰ সমষ্টিৰ মানুহে কি ভাল হ'ব আপুনি যদি হয়, ডাঙৰীয়া, হয়। হবি হিচাপে গ্ৰহণ হয়, কৰে হয়। আপোনাৰ না, মই এইটো কথা কোৱা নাই যে মই হবি হিচাপে মই গ্ৰহণ কৰা কথা কোৱা নাই যে মই খাব মন গ'লে মই খাবলৈ খাওঁ হবি বুলি আপুনি ৰ'ব, ৰ'ব, সেইবুলি মই এক একেবাৰে ছেকেণ্ড। নিচিনা মই Stop, ষ্টুডিঅ'ত আহি stop, খোৱা নাই ষ্টুডিঅ'ত আহি খোৱা নাই কি কথা কৈ আছে কি কথা কৈ আছে কি কথা কৈ আছে কি কথা কৈ আছে আপোনালোক কাজিয়া নকৰিব মোৰ চেনেল হয় এইটো আপোনালোক আপোনালোক পইচা আপুনি এনেকুৱা মানুহ মাতিছে ষ্টুডিঅ'ত এনেকুৱা এনেকুৱা আলোচনা কৰিব যে যিয়ে সন্মান বুজি নাপায় ষ্টুডিঅ'ৰ ভিতৰত খাই আছে শুনক ডাঙৰীয়া শুনক আপুনি কি বুজি পাইছে আপুনি ইয়াত কিয় খাই আহিছে আপুনি যে মই খাই আহিছো মোক কোনোবাই দেখিছে নেকি কি আপুনি অপেনলি চিখৰ খোৱাটোতো সহ্য কৰিব নোৱাৰো আমি। শুনক ডাঙৰীয়া আপোনালোকে অলপ ধৈৰ্য ধৰক মোৰ কথাখিনি শুনক আপুনিও LPG খাই আহিছে আপোনাক বহুত ক্ষতি কৰিছে আপুনিও শিখৰ খাইছে আপুনি শিখৰ খোৱাৰ লগে লগে আপোনাক বহুতো ক্ষতি কৰিছে তো আপুনি যদি মন্ত্ৰী এজন হয় কেবিনেট মন্ত্ৰী হয় যদি আপুনি শিখৰ খায় তে আপোনাৰ সমষ্টিৰ মানুহবোৰে বা আপোনাক ফ'ল' কৰা মানুহবোৰে তেখেতসকলেতো শিখৰ খাব তে তেনেহ'লে আমাৰ অসমখন কেনেকৈ ভাল হ'ব কেনেকৈ বাজি আমাৰ অসমখন গুটকাৰে ভৰি পৰিছে তো আপুনি যদি কয় যে আপোনালোকে শিখৰ নাখাব গুটকা নাখাব তেনে বহুত ভাল হ'ব আৰু আপোনাক কৈছোঁ আপুনি খাই থাকিব নালাগে আপুনি লোকেল পিয়'ৰ গেলা খায় ডেট মিনছ LPG আপুনিও LPG খোৱা বাদ দিয়ক তেতিয়া আপুনি যেতিয়া নাখায় তেতিয়াতো আপোনাৰ সমষ্টিৰ মানুহেতো LPG নাখায় তো আপুনি এতিয়াই এইবোৰ এৰক কাৰণ নহ'লে আমাৰ অসমখন বহুতো ধ্বংসৰ পিনে গৈ আছে আপুনি যদি LPG খোৱা বাদ দিয়ে চাওক আমি অসমখন ধ্বংস কৰিব খোজা নাই গম পাইছোঁ শুনক ডাঙৰীয়া গম পাইছোঁ যে ধ্বংস কৰিব খোজা নাই আপুনিতো ধ্বংস হ'লে আপোনাৰ চৰকাৰখন ধ্বংস হ'ব আপুনি যদি LPG খায় এটলিষ্ট লোকেল পিয়'ৰ গেলা খায় বা যিকোনো সুৰা খায় তেনেহ'লে আপোনাৰ সমষ্টিৰ মানুহবোৰেও খাব তেনেহ'লে আমাৰ চৰকাৰখন কেনেকৈ চৰকাৰ বাদ দিয়ক অসমখন বাচি থাকিব জানো হয় হয় যি ডাঙৰীয়া আজিৰ পৰা আপুনিও শপত গ্ৰহণ কৰক মই শপত গ্ৰহণ হয়। কৰিম আপুনি বা মই বা আমি অসমৰ ৰাইজে বা জনসাধাৰণে আমি হয়। কোনো বিলাক গুটখা হওক বা LPG বা হয়। যিকোনো খুৰা হওক আমি গ্ৰহণ কৰিম। ধন্যবাদ জনাইছোঁ আপোনালোকে এইবোৰ খোৱা বাদ দিয়ক আপোনালোকে যেতিয়া নাখায় তেতিয়া আমাৰ সমাজখনো নাখায় আমাৰ ৰাইজখনো নাখায় তো ৰাইজসকল আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে শিখৰ গুটকা একো নাখায় যাতে সুৰাপান নকৰে তেতিয়াই আমাৰ অসমখন ভাল হ'ব হয় আমাকো আপোনালোকে এইটো সহায় কৰক আমি হয়। চৰকাৰখন আগবঢ়াই পাৰোঁ আৰু আমাৰ অসমৰ ৰাইজ যাতে সুস্বাস্থ্য হৈ থাকে হয় আৰু আপোনালোকে LPG যধে মধে য'তে য'তে সকলোতে পায় সেইবুলি আপোনালোকে নাখাব শুনক ডাঙৰীয়া নাখাব নহয় আগাৰ যোনে বনায় তেওঁলোককো অনুৰোধ জনাইছোঁ যে তেওঁলোকতো আমি ধ্বংস কৰিম আমি হয়। উচ্ছেদ কৰিম আমি চৰকাৰৰ যে আপোনালোকক চৰকাৰৰ এতিয়া আপোনালোকে চৰকাৰত আছে আপোনালোকে যথেষ্ট পাৱাৰ আছে আমি আপোনালোকে আপোনালোকৰ সহায় লাগিব কৰিব লাগে আপোনালোকে আমাক সহায় কৰিব আমি দৰ্শকসকল সকলোৰে সহায় লাগিব আপোনালোকে সহায় কৰিব তেতিয়াই আমাৰ সুস্বাস্থ্য সুসবল অসম এখন গঢ়ি উঠিব ধন্যবাদ জয় আই অসম নমস্কাৰ নমস্কাৰ ৰাইজসকল আপোনালোকে ভুল নুবুজিব আমি কেৱল এইটো মনোৰঞ্জনৰ বাবে কৰিছোঁ আপোনালোকে যাতে চিৰিয়াছকৈ নলয় চিৰিয়াছকৈ নলয় কাৰণ আৰু আজিকালি আপোনালোকে দেখি আছে আমাৰ গাঁৱৰে সকলো গাঁৱৰে আৰু বাৰু আমাৰ নহয় বহুত সৰু সৰু ল'ৰা ছোৱালী গুটখা বা মদ খায়। মদ হওক কিবা কানি সেৱন কৰে গতিকে এইবিলাক যাতে কোনো সেৱন নকৰে যাতে আপোনালোকে এইবোৰ মদ গুটকা আপোনালোকে এৰে আমি এই বিনম্ৰ অনুৰোধ জনাইছোঁ নহ'লে আমাৰ অসমখন দিনে দিনে ধ্বংসৰ ধ্বংসৰ দিনে পিনে গৈ গৈ আছে তো ৰাইজসকল আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ যে যাতে আৰু যোনে গেলা বা এখেতে কৈছে ডাঙৰীয়া কৈছে লোকেল পিয়'ৰ গেলা এইবোৰ যোনে বনায় তেওঁলোককো আমি বিনম্ৰ অনুৰোধ হাত জোৰ কৰিছোঁ যাতে এইবোৰ বন্ধ কৰে বেলেগ কাম কৰক বহুত কাম হয়। আছে কৰিবলগীয়া বহুত কাম আছে আৰু আমাৰ চৰকাৰখনো বহুত কচৰ হৈ গৈ আছে বহুতে কচৰ হৈ আছে আমাৰ চৰকাৰক ধন্যবাদ জনাইছোঁ তেখেতসকলে যাতে কচৰ শাস্তি দিয়ে এইবোৰ ব্যৱহাৰ কৰাবিলাক
ধন্যবাদ ধন্যবাদ জয় অসম জয় অসম জয় অসম।